হয় অতি পৰিতাপৰ বিষয়ে অসম গোৰ্খা সন্মিলনৰ সন্মানীয় সভাপতি কৃষ্ণ ভুজেল ডাঙৰীয়া যি ধৰণৰ এটা কটু মন্তব্যই বুলি ক'ব লাগিব বক্তব্য তেওঁ দাঙি ধৰিলে যে গোৰ্খাসকল মানে এনেধৰণৰ এটা ৰাজদণ্ড বা মেৰুদণ্ডহীন হৈছে যে তেওঁলোকে গোৰ্খা জাতি জীয়াই থকাৰ কাৰণে গোৰ্খা জাতি ইয়াত প্ৰতিষ্ঠিত হ'বৰ কাৰণে আৰু গোৰ্খা জাতিয়ে ৰাজনৈতিকভাৱে নিজক জীয়াই ৰাখিবৰ কাৰণে যে কেৱল বিজেপি কৰিব লাগে কেৱল RSS কৰিব লাগে কেৱল তাৰপৰা ABVP কৰি এই গোটেই কথাখিনিক যি ধৰণে তেওঁ কৈছে যে আমি দুখ পাইছোঁ আৰু আমি বৰ দুখ আৰু পৰিতাপৰ বিষয় আৰু আমি অতি লজ্জাৰে কওঁ যে অসমৰ সামগ্ৰিক জাতীয় জীৱনত বহু সংখ্যক বিভিন্ন কথাৰে আৰু বিভিন্ন বহুমূল্য নিজৰ অৱদানেৰে এটা জাতিক প্ৰতিষ্ঠা কৰা গোৰ্খা জাতিক লৈ আমাৰ স্থানীয় শোণিতপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াই যি ধৰণে গোৰ্খাসকলক লৈ এটা তুচ্ছ তাচ্ছিল্য এটা টিপ্পনী তেখেতে কৰিলে যে গোৰ্খাসকল শোণিতপুৰত বা গোৰ্খাসকল অসমত গোৰ্খা ভোটাৰখিনি কোনো ফেক্টৰ নহয়। নমস্কাৰ, আজি বিশেষভাৱে আমাৰ সাংবাদিক বন্ধুসকলক সকলো বন্ধুসকলক আজি আপোনালোকৰ যিখিনি আপোনাৰ প্ৰতিনিধি আহিছে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বৰ দুখ আৰু পৰিতাপৰ বিষয় আৰু আমি অতি লজ্জাৰে কওঁ যে অসমৰ সামগ্ৰিক জাতীয় জীৱনত বহু সংখ্যক বিভিন্ন কথাৰে আৰু বিভিন্ন বহুমূল্য নিজৰ অৱদানেৰে এটা জাতিক প্ৰতিষ্ঠা কৰা গোৰ্খা জাতিক লৈ আমাৰ স্থানীয় শোণিতপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াই যি ধৰণে গোৰ্খাসকলক লৈ এটা তুচ্ছ তাচ্ছিল্য এটা টিপ্পনী তেখেতে কৰিলে যে গোৰ্খাসকল শোণিতপুৰত বা গোৰ্খাসকল অসমত গোৰ্খা ভোটাৰখিনি কোনো ফেক্টৰ নহয়, এই কথাক লৈ আমি তীব্ৰ নিন্দা আৰু তেওঁৰ কথাক আমি গৰিহণা দিছোঁ। বিষয়টো হ'ল তেওঁ যিহেতু এইবাৰ 11 নম্বৰ আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী, তেওঁ এইখন সমষ্টিৰ সম্পূৰ্ণভাৱে যি ধৰণৰ গোৰ্খা বহুল এটা জনসংখ্যা আছে পপুলেশ্যনৰ ইয়াত সামাজিক সাংস্কৃতিক আধ্যাত্মিক আৰু বিভিন্ন শৈক্ষিক বিভিন্ন দিশত ৰাজনৈতিকভাৱে যি নেকি ইয়াত আমাৰ ছবিলাল বিষ্ণুলাল আৰম্ভ কৰি এটা সামগ্ৰিক ৰূপত আমাৰ গোৰ্খা জাতিক প্ৰতিষ্ঠা কৰা আমাৰ নেতৃত্বনীয়খিনি এইখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰে আৰু নিশ্চিত যে গোৰ্খাসকল যে ফেক্টৰ নহয় তেওঁ কৈ 2019 চনৰ পৰা তেওঁ যে গোৰ্খা তেওঁ প্ৰতিষ্ঠা কৰি দিলে যে তেওঁ গোৰ্খাসকলৰ যে কোনো ফেক্টৰ নাই, বিজেপি দলত গোৰ্খাসকলৰ কোনো অৰ্থ নাই, বিজেপি দল কৰা গোৰ্খাসকলৰ কোনো ভেলু নাই, সেইখিনি কথা প্ৰতিপন্ন কৰি বৰ্তমান তেওঁ এইবাৰ বিশেষকৈ বিজেপি দলৰ যিখিনি টিকেট তেওঁ গ্ৰহণ কৰিলে নিশ্চিত আমি দুখ কৰিছোঁ যে বিজেপিৰ পদৰ বা টিকেটৰ প্ৰাৰ্থী বিশেষকৈ আমাৰ গোৰ্খা প্ৰাৰ্থীসকলে যি ধৰণে তেওঁলোকে ভেটি উচ্চন হৈ ৰঞ্জিত দত্তই তেওঁলোকৰ ভেটি উচ্চন কৰি তেওঁলোকৰ টিকেট তেওঁ হাতত নিজে গ্ৰহণ কৰে আজি নিজকে প্ৰাৰ্থিত্ব ৰূপে তেওঁ ইয়াত আজি থিয় কৰোৱাইছে। নিশ্চিত আমি দুখ পাইছোঁ আৰু বিশেষভাৱে ক'ব বিচাৰোঁ যে সমগ্ৰ অসমৰ গোৰ্খাৰ লগতে শোণিতপুৰৰ গোৰ্খা যি ধৰণৰ আৰ্থিক সামাজিক বহু সংখ্যক বৌদ্ধিক বিষয়ত আমাৰ শোণিতপুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ গোৰ্খাৰ এটা অনন্য আৰু অৱন্য যিখিনি অৱদান আছে আমি নিশ্চিত তেওঁ যি মন্তব্য ৰাখিছে যে গোৰ্খাসকলৰ ভোট ফেক্টৰ নহয় মানে তেওঁ গোৰ্খাৰ ভোটটো নালাগে, যদি তেওঁ গোৰ্খাৰ ভোটটো নালাগে তেওঁ গোৰ্খা ফেক্টৰে নহয়, তেওঁ গোৰ্খা জনবসতি এলেকাত তেওঁ আজি ঘৰে ঘৰে গোৰ্খাৰ ভোট ভিক্ষা কৰি ঘূৰিছে আৰু যদি গোৰ্খা তেওঁ ফেক্টৰ মানে তেওঁ গোৰ্খাৰ যিখিনি ইছ্যু আছে সেই গোৰ্খাৰ ইছ্যুখিনিক লৈ তেওঁ পৰৱৰ্তী সময়ত বা তেওঁ বৰ্তমান আজিলৈকে ক'তো আমি গোৰ্খাৰ যিকোনো ইছ্যুক তেওঁ সম্বোধন কৰা দেখা নাই আৰু গোৰ্খাক তেওঁ সামান্যতম এখানে ন্যূনতম যিখিনি এটা আমাৰ সহ্যতা থাকে যিখিনি তেওঁ আমাক সামাজিক মাধ্যমক বা আমাৰ গোৰ্খাসকলক লৈ তেওঁ যিখিনি আমাৰ এটা একাত্ম দেখুৱাব লাগে সেইখিনি আমি কৰা দেখা নাই। গতিকে আমি বিশেষকৈ শোণিতপুৰৰ লোকসভা সমষ্টিৰ গোৰ্খাসকলক আহ্বান জনাওঁ যে তেওঁ যিহেতু আমাৰ গোৰ্খাসকল ভোটাৰ ফেক্টৰ নহয়, গোৰ্খাৰ ভোট লগভগ তেওঁ এক প্ৰকাৰে বুজাই দিছে যে তেওঁ গোৰ্খাৰ ভোট প্ৰয়োজন নাই, গতিকে গোৰ্খাৰ ভোট যদি প্ৰয়োজনেই নাই তেওঁৰ গোৰ্খাৰ ভোটৰ তেওঁ ফেক্টৰে নহয় বুলি তেওঁ মান্য নকৰে গণ্য নকৰে তেওঁ আমি নিশ্চিতভাৱে গোৰ্খা শোণিতপুৰৰ গোৰ্খা হৈ আৰু গোৰ্খাসকলে এবাৰ আমি ডাঠিকে ক'ব পাৰোঁ যে ৰঞ্জিত দত্ত ডাঙৰীয়াক আমি ভোট দিয়াৰ পৰা বৰ্জন কৰিম বা তেওঁক ভোট দিয়াৰ পৰা বিৰত থাকিম বুলি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ গোৰ্খা সন্মিলন জিডিচিৰ সভাপতিগৰাকীয়ে চেয়াৰমেন নহয় গোৰ্খা সন্মিলনৰ সভাপতিগৰাকীয়ে কিবা তাৰমানে
RSS ABPৰ কিবা সমৰ্থন লৈহে গোৰ্খাসকল জীয়াই থাকিব পাৰে বুলি তেনেকৈ এটা মন্তব্য দিয়া শুনিছিলোঁ। কি কয়? হয় হয়, অতি পৰিতাপৰ বিষয়ে অসম গোৰ্খা সন্মিলনৰ সন্মানীয় সভাপতি কৃষ্ণ ভুজেল ডাঙৰীয়া যি ধৰণৰ এটা কটু মন্তব্যই বুলি ক'ব লাগিব বক্তব্য তেওঁ দাঙি ধৰিলে যে গোৰ্খাসকল মানে এনেধৰণৰ এটা ৰাজদণ্ড বা মেৰুদণ্ডহীন হৈছে যে তেওঁলোকে গোৰ্খা জাতি জীয়াই থকাৰ কাৰণে গোৰ্খা জাতি ইয়াত প্ৰতিষ্ঠিত হ'বৰ কাৰণে আৰু গোৰ্খা জাতিয়ে ৰাজনৈতিকভাৱে নিজক জীয়াই ৰাখিবৰ কাৰণে যে কেৱল বিজেপি কৰিব লাগে, কেৱল RSS কৰিব লাগে, কেৱল তাৰপৰা ABVP কৰি এই গোটেই কথাখিনিক যি ধৰণে তেওঁ কৈছে যে আমি দুখ পাইছোঁ আৰু তেখেতে তেওঁ কৈছে যে আমি হিমন্ত বিশ্ব শৰ্মা আমাৰ অভিভাৱক হয়, আমি তেখেতৰ পিতৃৰূপে তেওঁ কৈছে যে আমি কি বুলি কয় মাউৰা হোৱা নাই। এই গোটেই কথাখিনি যে আমি তেওঁ ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই নহয় সমগ্ৰ গোৰ্খা জাতিৰ আধিকাৰিক যিকোনো মুখ্যমন্ত্ৰী আমাৰ জাতিৰ পিতা নহয়, আমি তেওঁ অবিহনেও আমাৰ জাতি নিশ্চয় স্বাভিমান আৰু গৰ্ব আৰু নিজৰ মৰ্যাদাৰে জীয়াই থাকিব পাৰে। গতিকে এই কথাক তেওঁ উঠাই লোৱা দৰকাৰ আছে আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ যিখিনি মন্তব্য গোৰ্খা জাতিক লৈ তেওঁ তুচ্ছ তাচ্ছিল্যভাৱে তেওঁ বেলেগ জাতিৰ অথবা আমাৰ চৰকাৰৰ ওপৰত নতশিৰ হোৱা আৰু তেওঁ মেৰুদণ্ডহীনভাৱে তেওঁখিনি যিখিনি আমাৰ জাতিক আজি এটা মুখ্যমন্ত্ৰীৰ ভৰিত তেওঁ খুৱাই দিয়া যিখিনি কাৰবাৰ কৰিছে এই কাৰবাৰত তেখেতে বিৰত থকাৰ কাৰণে আমি কাতৰ অনুৰোধ জনাইছোঁ। যিখিনি বসুন্ধৰা 1, 2, 3 যি বিভিন্ন এটা উপাধিৰে মাটিৰ ভূমি পট্টাকৰণৰ যিখিনি ব্যৱস্থা হয় এই ব্যৱস্থাত চৰকাৰে এনেধৰণে ঘোষণা কৰিছে যেন গোটেই মাটিখিনি তেওঁলোকে কিনি মেলি আমাক পট্টা দিয়াৰ যিখিনি ব্যৱস্থা তেনেহেন ধৰণে কৰা কথাক আমি মানে নিজে এটা পৰিতাপ কৰিছোঁ আৰু নিজকে এটা হাঁহিৰ পাত্ৰ নিচিনাকৈ আমি অনুভৱ কৰিছোঁ। যিহেতু 1951 ভাৰত স্বাধীন হোৱাৰ পাছত আমি গোৰ্খাসকলৰ ইয়াত ভূমি আৰু ইয়াৰ ৰাজনৈতিক অধিকাৰৰ সন্মত সাময়িকৰূপে যিটা এটা প্ৰতিষ্ঠিত ৰাজনীতিক আৰু ভূমিৰ অধিকাৰ লৈ আমি ইয়াত জীয়াই আছোঁ। যিহেতু তেওঁলোকে যদি সঁচা অৰ্থত আমাক ৰাজনৈতিক আমাৰ অধিকাৰ হওক বা আমাৰ মাটিৰ অধিকাৰ হওক বা আমাৰ সামাজিক অধিকাৰ হওক সম্পূৰ্ণ যদি দিব বিচাৰে তেওঁলোকে প্ৰথমে আমাক যদি দিব বিচৰা তেওঁলোকৰ যিখিনি তেওঁলোকে মনোভাৱ প্ৰদৰ্শন কৰিব তেওঁলোকে স্পষ্টকৈ আমাক অসমৰ ভূমিপুত্ৰ হিচাপে অসমৰ খিলঞ্জীয়া হিচাপে প্ৰথমে আমাক ৰাজপত্ৰ যোগেদি অসমৰ গেজেট নটিফিকেশ্যন জাৰি কৰি গোৰ্খাসকল ইয়াৰ ভূমিপুত্ৰ হয় বুলি তেওঁলোকে প্ৰতিপন্ন কৰি দিয়ক। তাৰ পাছত সাময়িকভাৱে অসমত থকা গোৰ্খাসকলক আৰ্থিক সামাজিক ৰাজনৈতিক সাময়িক ৰূপত তেওঁলোকে স্বীকৃতি যদি সঁচাকৈ দিব বিচাৰিছে বা দিব বুলি ভাবিছে যদি তেওঁলোকে আমাক আভুৱা মানে যিখিনি সপোন দেখুওৱা নাই তেওঁলোকে আমাক তৎকাল এই ইলেকশ্যনৰ পাছত আমাক তেওঁলোকে GSC গোৰ্খা অট'নমাছ কাউন্সিল আমাৰ জাতিক ঘোষণা কৰি তেওঁলোকে আমাক যে সঁচাকৈ আমাক ভাল পায় আমাক গোৰ্খা জাতিক লৈ তেওঁলোক চিন্তিত গোৰ্খা জাতিৰ আৰ্থিক সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে তেওঁলোক চিন্তিত এই কথা তেওঁলোকে প্ৰতিপন্ন কৰাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাওঁ। আমি আপোনালোকৰ প্ৰশ্নৰ এটা উত্তৰ দি ক'বলৈ খোজোঁ যে বিশেষকৈ গোৰ্খা অধ্যুষিত অঞ্চলত এনেকুৱা এটা সমস্যা আহি পৰিছে যে NRCত যিহেতু মানুহবিলাকে লিগেচি চাৰ্টিফিকেটৰ যোগেদি তেওঁলোকে নিজৰ লিগেচি ডাটা ছাবমিট কৰিছিলে কিন্তু তাৰ লিংকেজ চাৰ্টিফিকেটটো প্ৰমাণিত নোহোৱাৰ কাৰণে ভেৰিফাই নোহোৱাৰ কাৰণে কিছুমান একেটা পৰিয়ালৰ 3জনৰ নাম NRCত আহিল এজনৰ বাদ পৰি গ'ল। কাৰণটো হ'ল তেওঁৰ যিটো লিংকেজ চাৰ্টিফিকেটটো চৰকাৰে ভেৰিফিকেশ্যন নকৰাৰ কাৰণে তেওঁৰ নাম NRCৰ পৰা বাদ পৰিল। পৰৱৰ্তী পৰ্যায়ত হিয়াৰিঙৰ যোগেদি সেই একেইজন মানুহক হিয়াৰিঙৰ যোগেদি আমন্ত্ৰণ জনোৱা হ'ল, তেখেতে হিয়াৰিং সম্পন্ন কৰিলে। অতি দুৰ্ভাগ্যপূৰ্ণভাৱে তাত কিন্তু বায়'মেট্ৰিক্স ব্যৱস্থাৰে তেওঁলোকৰ কোৱা হ'ল যে যদি আপোনালোকৰ NRCত নাম আহে আধাৰ কাৰ্ড আপোনালোকে পাব। সহজ সৰল হোজা জাতি হিচাপে আমাৰ মানুহে বায়'মেট্ৰিক্সত চৰকাৰী কোৱা ধৰণেৰে সহযোগ কৰিলে কিন্তু পিছত দেখা গ'ল NRCত নাম আহিল কিন্তু আধাৰ কাৰ্ডত তেওঁলোকৰ আধাৰ কাৰ্ড আজিলৈকে নহ'ল। আধাৰ কাৰ্ড নোহোৱাৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল আজি অসুবিধাত পৰিছে। খেতিয়ক গৃহিণী কৃষকবিলাকে বিভিন্ন হিতাধিকাৰী আঁচনি আজি পোৱা নাই। আৰু যদি মই এই কথাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ কৈছিলে এই ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ এটা অতি শীঘ্ৰে আমি ব্যৱস্থা এটা কৰিম। আজি কিছুদিন হ'ল গতিকে আমি এই ক্ষেত্ৰত আহ্বান জনাইছোঁ গতিকে চৰকাৰে এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ এটা লওক। আমি এটা কথা ক'বলৈ খোজোঁ যিসকল বিদেশী যিসকল অসম চুক্তিৰ আধাৰত বিদেশী সেইসকলৰ কথা আমি ক'বলৈ যোৱা নাই। গোৰ্খা হিচাপে আধাৰ কাৰ্ডটো আমাৰ প্ৰাপ্য আৰু একপিনে NRCত নাম আহিছে আনপিনে আধাৰ কাৰ্ড নাই।
বাৰে বাৰে আধাৰ কাৰ্ড বনোৱা হৈছে, কেঞ্চেল হৈছে। গতিকে এই কথাটো মাননীয় মুখ্যমন্ত্ৰীলৈ আমি আবেদন জনালোঁ।